Hey guys, welcome back to my YouTube channel NBJ. তো আজি আমি গৈ আছো আজি তো ব্লগ নহয় গাইজ তো আজি দাঁতৰ বিষয় কম তো আপোনালোকে চাই থাকিব দাঁতৰ কি প্ৰব্লেম হয় আপোনালোকক দেখাই আছো দাঁতৰ কি কেনেকা কি প্ৰব্লেম হ'ব পাৰে আৰু কি ঠিক কৰিব পাৰে তো আপোনালোকক দেখাই আছো ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব গাইজ ভিডিঅ'টো যাতে ভাল লাগে তেন্তে স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅ'টো চাই থাকিব বুলি আশা থাকিল তো গাইজ মাক আজি ডক্টৰ তাত লৈ গৈ আছোঁ তো মাৰ সদায় দাঁতৰ বিষ হৈ আছিলে তো ডক্টৰ তাত গৈ আছোঁ ডক্টৰে কি কৰে আপোনালোকক দেখাই আছোঁ আপোনালোকক আৰু কৈ যাম ডক্টৰে দাঁতৰ বিষৰ কাৰণে কি কৰে আৰু কি দিয়ে আপোনালোকক দেখাই আছোঁ তো গাইজ এইটো মোৰ ফাৰ্ষ্ট ইণ্টাৰভিউ নিচিনা তো ইণ্টাৰভিউত ক'ব পাৰি মানে কেনেকৈ কাৰণ মই ডক্টৰৰ তাক সুধিব গৈ আছোঁ কেনেকুৱা কি কৰিব লাগে নালাগে সেইবোৰ সুধিব গৈছোঁ তো বহুত ভয়ো লাগি আছে তো আপোনালোকে চাই থাকক তো গাড়ীখন ষ্টেণ্ডত ৰখাই লওঁ তো গাড়ীখন তো গাইজ ফাইনেলি আহি পালোঁ ঠাকুৰীয়া ডেণ্টেল মেডিকেল ক্লিনিকত তো এতিয়া ভিতৰত সোমাই গৈ আছোঁ গৈ আপোনালোকে প্ৰথমতে নাম এণ্ট্ৰি কৰিব লাগিব ইয়াতে নাম এণ্ট্ৰি কৰিব লাগে আপোনাৰ নামটো পিছত আপোনালোকে সোমাব পাৰিব তো গাইজ ভিতৰত পেচেণ্ট আছে তো পেচেণ্টটো চাই আছে ইয়াৰ পিছত মানে বাৰটো চাব আদাৰৱাইজ চ' ইয়াত আহোঁতে এড্ৰেছটো ছাৰ হয় মই ইয়াত আমাৰ এখন ঠাকুৰীয়া ডেণ্টেল ক্লিনিক হয় ইয়াত মই আৰু ডক্টৰ sonali বহে তো আমি সপ্তাহত মানডে বা স্যাটাৰডে খোলা থাকে ঠিক আছে 10 AM to 1 PM আৰু ইভিনিং 4 PM to 7 PM আপোনালোকে আহক যদি আপোনালোকৰ দাঁতৰ যদি কিবা প্ৰব্লেম আছে তেন্তে আপোনালোকে চেকআপ কৰি লওক আৰু বিশেষকৈ আপোনালোকৰ যদি দাঁতৰ বেছিকৈ লেতেৰা হৈছে তেন্তে স্কেলিং কৰাটো বেছি প্ৰয়োজনীয় তো আপোনালোকে আহক আপোনালোকে কৰি লওক দাঁতৰ স্কেলিং তো মাৰ ৰুট কেনেল কাম চলি আছে কাৰণ মাৰ ৰুট কেনেল এইটো কাৰণে কৰিব লাগল মাৰ দাঁতৰ ভিতৰত মানে পূৰা ক'লা দাগ কিবা এটা হৈ গ'ল তো সেইবাবে মানে পূৰা বিষ হৈ থাকে সেইটো কাৰণে ৰুট কেনেল কৰিব লগা হ'ল তো মাৰ দাঁতৰ মানে ভিতৰত লেতেৰা হৈ আছিলে তো সেইটো স্কেলিং কৰিলে কিন্তু ভিডিঅ'টো কৰা নহ'ল সেইবাবে আপোনালোক দেখুওৱা নহ'ল ভিডিঅ'টো তো চাওক মেইন যন্ত্ৰ হৈছে এইবোৰেদি কৰা হয় এইবোৰ যন্ত্ৰৰে কৰা হয় সৰু সৰু বেজীৰ নিচিনা আছে চাওক এইবোৰ বেজীৰে কৰা হয় এইটো বেজীৰ নে কি হয় নাজানো কিন্তু এইবোৰে কৰা হয় দাঁতৰ কামটো তো ফাইনেলি মাৰ হৈ গ'ল দাঁতৰ কাম তো আজিৰ পৰা মা মানে মাংস খাব পাৰিব আৰু পূৰা একদম চুবাব পাৰিব আৰু তো গাইজ চাওক দাঁত চুই আছোঁ দাঁত মানুহৰ দাঁত কেনেকুৱা থাকে সেইটো চুই আছোঁ তো ছাৰ মানুহে কয় যে দাঁত পোকে খায় বুলি তো ছাৰ তাত পোক থাকে নেকি তাত আজিলৈকে মোৰ কেৰিয়াৰত কেতিয়াও মই পোক বিচাৰি পোৱা নাই ঠিক আছে এই মানুহে যে কয় জাৰা ফুকা কৰিলে যে পোক ওলাই যায় এই বস্তুবিলাক তেওঁলোকৰ হাতৰ মুঠিতে কিবা কিবি কৰিবলৈ কৰে ঠিক আছে এইটো হাতৰ কাম পোক বোলা বস্তু নাথাকে দাঁতৰ কেৰিজ হয় এইটো তোমাৰ হ'ল বেক্টেৰিয়া যেতিয়া তোমাৰ দাঁতত লাগি থকা খাদ্যবিলাক তাহাঁতে ব্ৰেকডাউন কৰিব মানে যেতিয়া তাহাঁতে এচিড প্ৰডিউচ কৰে এচিড যেতিয়া ওলায় এই আমাৰ দাঁতৰ প্ৰথম লেয়াৰটো যোনটো এনামেল সেইটো ক্ষয় যায় ঠিক আছে আৰু ক্ষয় যোৱাৰ পিছত ডেণ্টিনটো যোনটো ছেকেণ্ড লেয়াৰটো থাকে সেইটোত আপোনাৰ আৰম্ভণি হয় শিৰশিৰণি কৰা ঠিক আছে দাঁতৰ শিৰশিৰণি কৰা আৰম্ভ হয় তো সেইটোৰ পৰা আপোনাৰ হেৰি হয় কি কয় আৰু খাই গ'লে যোনটো ভিতৰত পাল্প থাকে মানে শিৰডাল দাঁতৰ তো সেইটোত লাগি গ'লে গৈ ইনফেকশ্যন হয় দাঁতৰ বিষ হয় আমাৰ ঠিক আছে বা মুখ ফুলি যায় হেৰি কৰে তো সেইটোৰ কাৰণে আমি মানে কনষ্টেণ্টলি সেইটো বাচি থাকিবৰ কাৰণে যদি নতুন আমাৰ ভাল দাঁত আছে আমি সেইটো বচাই ৰাখিবৰ কাৰণে দিনটোত এটলিষ্ট মিনিমাম 2 টাইমছ ব্ৰাছ কৰিব লাগে অ'কে আৰু ব্ৰাছ কৰোঁতে আপোনাৰ জাষ্ট এনেকৈ ঘূৰাই থাকিলে নহ'ব প্ৰতিটো দাঁতটোৰ প্ৰতিটো চেপে কোনে 200 বাৰ এটলিষ্ট মিনিমাম ষ্ট্ৰাইক কৰিব লাগে চ' মিনিমাম আপোনাৰ 4 to 5 মিনিটছৰ ভিতৰত 3 to 4 মিনিটছ বা 5 মিনিটছৰ ভিতৰত দাঁতটো ব্ৰাছ কৰা হয় মানুহৰ হাতৰ স্পীডৰ ওপৰত
এতিয়া তেনেকৈ ক'লে কি ব্ৰাছ কৰা বেছিকৈ ব্ৰাছ কৰিলেও বেয়া তো এটা হেৰি থাকে আমি প্ৰেক্টিছ কৰাওঁ মানুহক কেতিয়াবা আহিলে কোনোবা আহিলে আমি প্ৰেক্টিছ কৰাই দিব পাৰোঁ বস্তুটো কেনেকৈ ব্ৰাছিং কৰিব লাগে তো সেইটো কাৰণে বেটাৰ এতিয়া তাৰপিছত আপোনাৰ হয় মুখবিলাক ব্ৰাছ ভালকৈ কৰি ৰাখিলে তাত আমাৰ খাদ্যবিলাক জমা নহ'লে প্লাগ বোলা বস্তু এটা থাকে সেইটো জমা নহয় প্লাগটো জমা হ'লে কি হয় আমাৰ মুখৰ ভিতৰত কেলচিফিকেশ্যন হয় ঠিক আছে দাঁতৰ কেলচিফিকেশ্যন কৰি পেলাই তাতে দাঁতটো পাথৰ কৰিব লাগে তো একজেক্টলি ক'বলৈ গ'লে আমাৰ এইটো এটা হেল্ডি দাঁত ঠিক আছে যেতিয়া আমাৰ প্লাগ হেৰি হয় প্লাগ জমা হ'ব তো আমাৰ এই আলুবিলাকৰ ভিতৰত পাথৰ জমা হৈ থাকে আমি যে কওঁ স্কেলিং বুলি কওঁ স্কেলিং কৰালে পাথৰটো আঁতৰাই দিয়া যায় তো গামছবিলাকৰ এটা হেৰি আছে কি আকৌ হিল হ'ব নিজে নিজে ঠিক আছে তো যেনেকৈ মই আগতে কৈ আছিলোঁ লেয়াৰ দুটা থাকে এন'ডল এইটো ওপৰৰ লেয়াৰটো ডেণ্টিন তাৰপিছত পাম ঠিক আছে ইয়াত মানে যেতিয়া আমাৰ সেইটো বস্তু ক্ষয় যায় তো ইয়াত লাগে এইটোৰ পৰা ব্ৰেইনবিলাক খোল খোৱা বুলি ক'ব পাৰি ডেণ্টিনৰ টিবিউ মিঠা লাগিলে ট্ৰিটমেণ্ট হয় ট্ৰিটমেণ্ট হয় সেইটো নিচিনা বস্তু ঠিক আছে আৰু তাৰপিছত যেতিয়া এই ফলপলি গুচি যায় এই শিৰডাল তাত গৈ পেলাই ইনফেকশ্যন কৰি পেলাই মুখ ফুলাই দিয়ে তো সেইটো কাৰণে আমি মানে ব্ৰাছিং কৰি ৰাখিলে বহুত আমাৰ দাঁতটো বাচি থাকে আৰু পাণ তামোল জাতীয় বস্তু এইবিলাক যেতিয়া আমি নাখাওঁ তো আমাৰ গামছটো হেল্ডি থাকে ছাৰ আৰু এটা মানুহবোৰে যে খায় গুটকা কমলা পাচন বিমল চিগাৰেট এইবোৰ খালে ছাৰ মানে দাঁতৰ কিবা হ'ব পাৰে নেকি গুটকা চিখৰ খালে তোমাৰ গুটকা বনোৱা প্ৰডাকশ্যন পাৰিলে গুটকা ক'ৰবাত বনোৱা প্ৰডাকশ্যনৰ ভিডিঅ' চাবা যা তা বস্তু ইউজ কৰে মানে যেনেকৈ আপোনাৰ নেপথলিন বলছ সেই নেপথলিন বলটো পানীত ডুবিয়াই ৰাখে তাকে চুফাৰীটো কোমল কৰিবৰ কাৰণে মই নিজে কেঞ্চাৰ হেৰিৰ কাৰণে গৈছোঁ তো তাত দেখি পেলাই মই ভয় খাই গৈছিলোঁ কি এনেকুৱা বস্তু থাকে ঠিক আছে গুটকা চিগাৰেট পাণ খালে আমাৰ কি হয় মুখৰ যোনটো এটা লেয়াৰ থাকে সেইটো আঁতৰি যায় সেইটো আঁতৰি যোৱাৰ লগে লগে যোনটো ভিতৰৰ লেয়াৰটো সেইটো এক্সপ'জ হৈ গ'লে সি কষ্ট পায় সেই কষ্ট পাই থাকিলে যেতিয়া তুমি ৰেগুলাৰ সেইটো ইউজ কৰি থাকিবা সেই কষ্ট দি আছে একেটাই কৈ আছে মই ইৰিটেশ্যন কৰি আছা মুখখনত তো সেইটো মুখত কেঞ্চাৰ হোৱাৰ চান্স থাকে বেছি লেতেৰাকৈ হৈ থাকে তেনে কেঞ্চাৰ হোৱা কিবা চান্সেছ আছে নেকি কেঞ্চাৰটো দাঁতৰ পৰা মানে লেতেৰা হোৱাৰ লগত তেনেকৈ ক'ব নোৱাৰি সেইটো পৰা তোমাৰ যে কেঞ্চাৰটো হয় ইৰিটেশ্যনৰ পৰা কিবা এটা চেল বোলে তোমাৰ বোলে দাঁত এটা বোলে জোঙা হৈ আছে সেইটো বোলে খুচি আছে জিভাখন খুচি আছে তুমি বোলে ভাল পাবা নাই ঔষধ খাই নি আছা তাতে ঘাঁহ হৈ গৈ আছে যেতিয়া অতিৰিক্ত হৈ যাব সেই চেলটো তেতিয়া চেঞ্জ হৈ যাব তেতিয়া সেইটো কেঞ্চাৰৰ আৰম্ভণি কেঞ্চাৰ তেনেকৈ আৰম্ভণি হয় কিন্তু এতিয়া আমি মুখত য'ত ভাত চাত খাব লাগে আমি যেতিয়া এই গুটকা নিচিনা বস্তু নেপথলিন পানীৰ বস্তু বা হাৰ্পিকৰ পানীৰ বস্তু যেতিয়া মুখত যাব সেইটো কেনেকুৱা বস্তু হ'ব সেইটো মুখত ইৰিটেশ্যন কৰিব তো সেইটো কাৰণে হয় এতিয়া গুটকা চিগাৰেট পাণ খালে আমাৰ কি হয় মুখৰ যোনটো এটা লেয়াৰ থাকে সেইটো আঁতৰি যায় সেইটো আঁতৰি যোৱাৰ লগে লগে যোনটো ভিতৰৰ লেয়াৰটো সেইটো এক্সপ'জ হৈ গ'লে সি কষ্ট পায় সেই কষ্ট পাই থাকিলে যেতিয়া তুমি ৰেগুলাৰ সেইটো ইউজ কৰি থাকিবা সেই কষ্ট দি আছে একেটাই কৈ আছে মই ইৰিটেশ্যন কৰি আছা মুখখনত তো সেইটো মুখত কেঞ্চাৰ হোৱাৰ চান্স থাকে যেনে আৰু ছাৰ কিছুমানৰ মানুহৰ কি হয় আপোনাৰ কথা পাতি থাকিলেও মানে তাৰ মুখখন কি গোন্ধ ওলায় এইটো কিহৰ কাৰণে ওলায় মানে সেইটো বহুত কাৰণৰ কাৰণে ওলায় বেচিকেলি কিছুমানে ব্ৰাছ কৰিলেও তথাপি মানে তাৰ মানে গোন্ধটো নাযায় বেচিকেলি মুখত গাম ডিজিজৰ কাৰণে ওলায় মুখৰ গোন্ধটো 70% কেছেছ আৰু বহুত বেলেগ হেৰিও থাকে কেতিয়াবা মানুহৰ পেটৰ প্ৰব্লেম থাকিলেও মুখৰ হেৰি থাকে সেইটো তেনেকুৱা গোন্ধটো মানে সেইটো কাৰণটো অলপ হেৰি হয় ডিবেটেবল হয় যে এটা বস্তুৰ কাৰণে গোন্ধ অলপ সেইটো কথা নহয় বা মানুহৰ ইটিং হেবিটছৰ কাৰণেও হয় সেইটো বস্তু ব্ৰাছিং হেবিটছৰ কাৰণে কেতিয়াবা আপোনাৰ দাঁতৰ চেপত বোলে ক'ৰবাত বোলে কেৰিজ হৈ আছে সেইটো ফিল আপ কৰা নাই তাত খানা ফচি আছে কিন্তু ব্ৰাছ কৰিলে ওলাই নাহে তো সেইটো পৰা বেয়া গোন্ধ এটা ওলোৱা চান্স কৰে সেইটোৱে ক্লিনিং কৰা বুলি কয় যিহেতু আমি আমাৰ ভাষাত অৰেল প্ৰফাইলেক্সিছ বুলি কওঁ অৰেল প্ৰফাইলেক্সিছ বা স্কেলিঙত আমি কি কৰোঁ দাঁতটো আপোনাৰ দাঁতৰ মানে হেৰিত
ভিতৰৰ ছাইডবিলাকত, ঠিক আছে, দাঁতৰ ভিতৰৰ ছাইডবিলাকত অলপ লেতেৰা জমা হোৱাত হেৰি থাকে, মানে সেই খোৱা বস্তুবিলাক আমাৰ যে কেলচিফিকেশ্যন হয়, সেইটো হ'লে আপোনাৰ কি কয় পাথৰ টাইপৰ নিচিনা বস্তু এটা জমা হয়, আমি সেইটো কেলকুলাছ বুলি কওঁ, ঠিক আছে। সেইটো মানে মুখত যেতিয়া বেছিকৈ জমা হয়, আপুনি ভাবি ল'ব পাৰে কি পিছত গৈ পেলাই ক'ত জমা হ'ব, গল ব্লাডাৰ, কিডনী। তো মুখখন চাফ কৰি ৰখাটো যে মানুহে যে কয় মুখ হেৰি কৃষ্ণই মুখখন খোলোতে জগতখন দেখা পাইছিল বুলি, সেইটো তেনেকুৱা কথা নহয়। সেইটো কি বুলি কয়, আপোনাৰ জগতখন আপোনাৰ শৰীৰ, তো আপোনাৰ মুখখনৰ ভিতৰত মোৰ বেমাৰ বহুত দেখিব পাৰোঁ, ঠিক আছে। আপোনাৰ কি কি শৰীৰত বেমাৰ থাকিব পাৰে সেইটো এক্সেছ কৰিব পৰা যায়। তো মুখখন চাফা কৰি ৰখাটো বহুত হেৰি হয়। আমি কি কৰোঁ, সেই স্কেলিং কৰিব হ'লে আমি মুখখন গোটেইখন ইয়াৰ এই ষ্টেপবিলাকৰ পৰা লেতেৰাবিলাক উঠাই লৈ গুচি যাওঁ, ঠিক আছে। তো আমি সেইটো উঠাই লৈ গ'লে এই যেনেকৈ আপোনাক মই অথনি বুজাইছিলোঁ কি দাঁতটোৰ হেৰি গামছবিলাক তললৈ গুচি যায়, এই পাথৰবিলাক জমা হ'লে গামছবিলাক তললৈ গুচি যায়, যেতিয়া আঁতৰাই দিয়া যায় আকৌ নিজৰ জেগালৈ উভতি আহে, ঠিক আছে। তো সেইটো কাৰণে আমি বছৰত এনেই পোৱা যায় 2বাৰ স্কেলিং কৰিব লাগে, কিন্তু বহুত মানুহৰ কাৰণে সেইটো এফৰ্ডেবল নহয়, কেতিয়াবা অলপ কিছুমান মানুহৰ কাৰণে অলপ দিগদাৰী হয়। তো আমি এডভাইচ কৰোঁ কি মিনিমাম ওৱান্স এ ইয়েৰ, বছৰত এবাৰ স্কেলিং কৰাটো ভাল, মুখখন চাফা কৰি ৰখা হয়। আৰু আপোনাৰ স্কেলিং কৰাৰ লগে লগে মই আপোনাৰ এটা চেকআপো হ'ল, তাতে আপোনাৰ গম পোৱা যায় মান্থলি এবাৰ আহি পেলাই চেকআপ কৰিলে আপোনাৰ দাঁতবিলাকত কি হৈ আছে সেইটোৰ লগত ঠিক কৰা যায়, ঠিক আছে। দাঁতত যদি কিবা প্ৰব্লেম হৈছে সেইটো আমি দেখা পাওঁ। তো সেই বস্তুটো হ'লে আপোনাৰ সেইবিলাক বেলেগ বেমাৰবিলাকলৈ মুখৰ যেনেকৈ RCT, ৰুট কেনাল ট্ৰিটমেণ্ট, তেনেকুৱা সেই প্ৰব্লেমছবিলাকলৈ আমি সেইবিলাক দূৰত থাকিব পাৰোঁ, ঠিক। তো ফ্ৰেণ্ডছ, ছাৰে ডিটেইলছ কথা কৈ দিলে। তো আপোনালোকে আহক ঠাকুৰীয়া ডেণ্টেল মেডিকেল ক্লিনিকত। তো ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, ছাৰৰ ফোন নম্বৰো দিয়া আছে, তেন্তে আপোনালোকে আহক আৰু আপোনালোকে